নমস্কাৰ, মোৰ প্ৰিয় আপুনি চাই আছে বিষয়। আজি আচলতে জিলা পৰ্যায়ত নিয়োগ মেলাত আজি কি হৈছিল, এই বিষয়ে মই আপোনালোকক আজি জনাম। আজি কামৰূপ, বঙাইগাঁও, মৰিগাঁও, দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, লখিমপুৰ, মঙলদৈ, তেজপুৰ, বিশ্বনাথ চাৰিআলি, হোজাই, গোলাঘাট, শিৱসাগৰ, সোণাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী, নগাঁও, বৰপেটা, যোৰহাটত আজি নিয়োগ মেলা হৈছিল। নিয়োগ মেলাত বহুত ল'ৰা ছোৱালী গৈছে, বায়'ডাটা কিছুমানে কালি 7টামান বজাত চবেই গম পাইছে ন। ফাৰ্ষ্টততো গুৱাহাটীতে দিয়া কথা আছিলে, ৰেখাবাৰীত। তাৰপাছত 7টামান বজাত ফেচবুক পেজত দি দিলে, টুইট যোগে জনালে। তাৰপাছত কিছুমানে কালি ৰাতিয়ে বায়'ডাটা পূৰা বনাই ল'লে, কিছুমান আজি ৰাতিপুৱা বনালে জল্দি গ'লো হাজাৰ হাজাৰ ল'ৰা। ৰাতিপুৱা যোনে 9টামান বজাত আহি পাইছে, 10টামান বজাৰ পৰা ফৰ্মটো দিছে আচলতে। 10টামান বজাত যোনে সিহঁতৰ পৰা ফৰ্ম লৈছে, সিহঁতক মানে 10টামান বজাত ফৰ্মটো দিছে। কমচে কম 200জনমানক দিছে ফৰ্মটো, নাই দিয়া বুলি কোৱা নাই। কিন্তু তাৰপাছত লাইন পাতি আছোঁ, ফৰ্ম দিয়া নাই। দেখিলোঁ, ভাবিছিলোঁ চবেই চৰকাৰী জব বুলি, কিন্তু গৈ দেখোঁ প্ৰাইভেট জব। চৰকাৰী বিজ্ঞাপন দিয়ে কিবা কৰিছে ন, মাইক ধাৰা বিজ্ঞাপন দিছে, সেইকাৰণে গ'লোঁ। চবেই গৈছে চৰকাৰী জব বুলি, এনেকৈতো কৈছে ন। নিয়োগ মেলা কাক কয় আৰু, চাকৰিটোৰ বজাৰ। মাত্ৰ সাক্ষাৎকাৰ দিব লাগে, চাকৰি ল'ব লাগে, এইটোৱে কথাটো। গৈ মানুহবিলাকে লাইন পাতিছে ফৰ্ম দিবলৈ, কমচে কম 20 মিনিট। মানুহবিলাকে 10টা-11টা বজালৈকে ৰখিলে, ফৰ্ম নাই। তাৰপাছত এটা দুটা আছিলে কাৰোবাৰ নিলিখা, ইহঁতে গৈ কম্পিউটাৰ দোকানত প্ৰিণ্ট কৰি উলিয়ালে। তাৰপাছত তাৰপৰা এটা ফৰ্মত 10 টকাকৈ কিনি দিলে, কিনি লৈ লিখি ল'লে, ফৰ্ম ফিল আপ কৰিলে চবেই। তাৰপাছত গৈ লাইন পাতিলোঁ, লিখিব লাগে বায়'ডাটাত ফটো একপি দিব লাগে, সিহঁতক ফৰ্মত 2কপিয়ে ফটো দিব লাগে। দিলোঁ, লগালোঁ, লিখিলোঁ, ফৰ্ম ফিল আপ কৰিলোঁ, সোমাই গ'লোঁ। 3টা অপশ্যন চিলেক্ট কৰিব লাগে। তাত কি আছে, লাইফ ইঞ্চুৰেঞ্চ আছে, SBI, LIC আছে, য়'ণ্ডা, টাটা আৰু 2টামান আছিলে দেই, মই পাহৰি থাকিলোঁ। সেইকেইটা ফৰ্মটো লৈছে, ডাইৰেক্ট সুধিছে তোমাৰ কি আছে এক্সপেৰিয়েঞ্চ। মই ক'লোঁ মোৰ 1 year কম্পিউটাৰ এডুকেশ্যন আছে, ডিপ্ল'মা। মেমে কৈছে আমাৰতো কম্পিউটাৰ পষ্টটো খালী নাই, এটা আছে এডভাইজাৰ, গাড়ী চেল কৰিব পাৰিবা সুধিছে। হ'ব পাৰিম বুলি কৈ দিলোঁ। মইনো এইবিলাক কাম ক'ত পাৰিম, সেইকাৰণে ক'লোঁ। তাৰপাছত কল কৰিম বুলি ক'লোঁ, হ'ব দিয়া বুলি মই ওলাই আহিলোঁ। ইমানেই মানুহ, কমচে কম এটা পোষ্টৰ এগেইনষ্টত কমচে কম 15,000 মানুহ। নিবনুৱাক এনেদৰে প্ৰতাৰণা কৰিব নাপায়। ইমান টকা পইচা খৰচ কৰি গৈছোঁ, আজিৰ দিনটো লোকচান। আপোনালোকে ভাবি চাওক, কিছুমানে 70-80 কিলোমিটাৰমান কিবা কৰি গৈছে, কষ্ট কৰি আহিছে। মিছা কোৱা নাই আপোনালোকক, মিছা নকওঁ। এইবিলাক ফটো চাওক, এনেকৈ পেলাই থৈ দিছেগৈ, দুখো লাগে ন। কি ক'ম আৰু, নিয়োগ মেলা এটা পোষ্টৰ এগেইনষ্টত যদি 9,000 মানুহ নিবনুৱাক মাতে, কিমান হাজাৰ টকা আজি নিবনুৱাই খৰচ কৰি গৈছে ল'ৰা ছোৱালী। ভাবক অকণমান, এনেদৰে মানুহক ট্ৰাম টকন দিব নাপায় কিন্তু নিবনুৱাক, সঁচাকৈ।